অঁ Oh my God! ভাইয়া আমার মেন ইউটিউবার তো না Subscribe to no-3ll is well Assam. তো আমি আহি গ'লোঁ এতিয়া মেইন কোৰামৰ টি ষ্টেটৰ মানে এইটো ইয়াত যিটো অনাৰ হয় এই বাগিচাখনৰ তো অনাৰে আহি ইয়াতে হেলিপ্লেড ফিল হয় ইয়াতে আহি ৰখায় তো গৈ আছোঁ চাওক কিমান বহুত ডাঙৰ হয় সেইখন হ'ল কোৰামৰ ফিল্ডখন ইয়াৰ পৰা আহি চাওক কিমান ডাঙৰ মানে বহুত ডাঙৰ ফিল্ড হয় গোটেই একদম মানে আমাৰ এইটো অঞ্চলত এইখনে একদম মানে হাইষ্ট ডাঙৰ চাহ বাগিচা তো এতিয়া গৈ আছোঁ ইয়াৰ লগৰবোৰে গৈ আছে আমাৰ গৈ আছোঁ নেকি এয়া পাত ছিঙি আছে মাজত এয়া চাওক আমি এতিয়া গৈ আছোঁ ইয়াত আহি যিটো অনাৰ হয় ইয়াৰ হেলিপ্লেটত ইয়াত মানে অনাৰে আহি হেলিপ্লেট ষ্টপ কৰে বহুত দীঘল হয় এইখনে চাওক একদম মানে বহুত দীঘল ফিল্ড হয় ইয়াৰ পৰা ইমূৰৰ পৰা সিমূৰলৈকে আমি এতিয়া মানে এটা মূৰত গৈ আছোঁ কেই কিলোমিটাৰ হ'ব ঠাইখিনি তো আমি সিটো মূৰত গৈ আছোঁ সিটো মূৰৰ পৰা গৈ ইটো মূৰত দেখুৱাম আপোনালোকক চাই থাকক এয়া চাওক একদম মানে সেইয়া গৈ আছোঁ ফিল্ডখন এতিয়াও খতমে কৰিব পৰা নাই একদম মানে এটা মূৰে পোৱা নাই এইফালে কাম কৰি আছে মানুহবিলাকে পাত ছিঙি আছে এয়া চাওক কিমান ডাঙৰ মানে বহুত ডাঙৰ চাহ বাগিচা হয় এইখন চাওক এইখন যিখন আপোনালোকে ফটোত দেখা পাই থাকে ফটোত দেখা পোৱা ফিল্ডখন এইখনেই হয় আৰু এইখনকে আপোনালোকে দেখা পায় সেই ফটোত আৰু ফটোত দেখাব পোৱা ফিল্ডখন এইখন তো আমি এতিয়া এইফালে গৈ আছোঁ करम पूजा में ले जाबो ए मिनी तोके भगा के प्यार जागे ए मिनी तोके देखिले हबी ने নাই আপন গড়ি এই জনমে মই বাগানিয়া চোরা তো আমি এতিয়া ফিল্ডখন ঘূৰিলোঁ যাম ইয়াৰ পৰা যাব হ'ল আৰু বেছি দেৰি নকৰোঁ কাৰণ বতৰ বেয়া আজি ভাল লাগিল বহুত ধন্যবাদ বহুত দিন পিছত আহিলোঁ আমি এনেকৈ আৰু এনজয় কৰি ফুৰোঁ এনেকৈ ঠাইবোৰ ঘূৰি ফুৰোঁ আৰু আপোনালোকে চাই থাকক যদি এনেকুৱা ধুনীয়া ধুনীয়া ঠাইবোৰ চাব বিচাৰে তেনেহ'লে আমাক লাইক কৰিব কমেণ্ট কৰিব ফ'ল' কৰিব আৰু আমাৰ চেনেলবিলাক ছাবস্ক্ৰাইব কৰি দিব এতিয়া আমি যাম ইয়াৰ পৰা আকৌ অলপ সেইফালে চাবলগীয়া ঠাই আছে তো দেখুৱাই আছোঁ এয়া হ'ল আমাৰ পাৰ্টনাৰ কেইজন একেলগে আহিছোঁ তো এইটো হ'ল আমাৰ ট্ৰি হাউচ ওপৰত তো আমি এতিয়া যাম ইয়াৰ পৰা তো ইয়াৰ পৰা আগৰ দৰে পৰিস্থিতি নাই এতিয়া ব'ল আমি এতিয়া যাম ব'ল ঘৰত যাম এতিয়া বাই বাই কোৰামৰ টি ষ্টেট কোৰামৰ চাহ বাগিচা ৰাস্তা বেয়া অলপ লাহে লাহে গৈ আছে আমাৰ থাকিছে বুলি ক'ব লাগিব ৰাইডাৰ চৰি আমাৰ ৰাইডাৰে অলপমান শ্লো গৈ আছে এয়া হ'ল আমাৰ ৰাইডাৰ ৰাস্তা বেয়া বহুত বেয়া আচ্ছা মিষ্টাৰ ডেষ্টেকা বৰষুণৰ বতৰটো ৰাস্তা বেয়া আহোঁতেতো বহুত মানে বৰষুণ পাই আহিলোঁ গমেই পাইছে আপোনালোকে আগতে ভিডিঅ'বোৰ দি আছোঁ চ' এতিয়া গৈ আছোঁ ঘৰত বৰষুণ নাই কিন্তু ৰাস্তাবোৰ বহুত বেয়া সেইকাৰণে আমি এতিয়া বোকা হৈ গৈছে ভাই ৰাস্তা একদম মানে বেয়া ভালদৰে চলাব পৰা নাই শান্তি মনে আমাৰ ৰাইডাৰ বহুত টেনশ্যন লৈ আছে কাৰণ ৰাস্তা বহুত বেয়া ন আমি এতিয়া অলপ ফালে আগৰ ফালে গৈ আছোঁ তাতে অলপ লাইক ৰিচৰ্টৰ নিচিনা দেখুৱাই আছোঁ পামগৈ মোৰ কাৰ এখন আহিছে অ' মাই গড গৈ আছোঁ দেখুৱাই আছোঁ বাই বাই কোৰামৰ বাই বাই কোৰামৰ চাহ বাগিচা
So guys, আমি ইয়াত আজি এনজয় কৰিলোঁ কোৰামৰ টি ষ্টেট ভাল লাগি বহুত এয়া আমাৰ লগৰ হয় আৰু একদম মানে এনেকুৱা এনজয় কৰিলোঁ নহয় আপোনালোকে যদি আহিব বিচাৰে তেতিয়াহ'লে আহিব বিচাৰে ইয়াত চ' এইফালে চাওক ইমান মানে এইফালে পাহাৰ আছে আৰু গোটেইখিনি একদম মানে চাহ বাগিচা হয় আৰু এইবিলাক আমাৰ আছিল লগৰ আজি গোটেইখিনি সময় আমি ইয়াতে আজি টাইমটো কটালোঁ আৰু আমাৰ মেইন এক মিনিট আমাৰ বছ চ' আমি ইয়াতে আজি বহুত মানে সুখী অনুভৱ কৰিলোঁ আৰু বহুত দিনৰ মূৰত আহিলোঁ ন তো ভাল লাগিল আহি আমাৰ জনক লগ পালোঁ ভাল লাগিল আৰু এয়া আছিল আমাৰ আজি প্ৰথম লগ পালোঁ জীৱন দা নাম তো আমাৰ লগৰ এজনৰ ফ্ৰেণ্ড আছিল আমি চিনি নাপাওঁ যেনিবা আজি চিনি পালোঁ কিন্তু লগ পাই বহুত ভাল লাগিল আজি এনজয় কৰিলোঁ আমি ইয়াত আহি কোৰামৰ টি ষ্টেটত তো ভাল লাগিল তো বন্ধুসকল আৰু ৰেচ হাউচবিলাক দেখাই দে আৰু এইটো দেখিছে ন ধুনীয়া একদম ৰেয়া আৰু এটা আছে ৰেচ হাউচ আৰু নদী আছে নদীটো দেখাই দিচোন বেগ লগাই দে কেমেৰা আৰু এয়া এটা ভাই আছে এটা এয়া যাব ওলালো মাস্কটো ওলাই দিলে ভাল লাগিলে হয় একদম হেণ্ডচাম ল'ৰা এইফালে ভাইয়া আমাৰ মেইন ইউটিউবাৰটো আনা চাবি ষ্টাৰ্ট দিলে বাইকবোৰ সেইটো পাহাৰ আৰু নদীটো দেখাবা এইটো চবেই আহি আছে সকলোৱে আহি আছে এতিয়া বাই বাই টুডে নট নাও এতিয়া বাই বাই নহয় আৰু আছে জেগা দেখাব লগা এজন ওলাই আহিলে আৰু আছে বাকী এই ডেকা পংকজ ডেকা এইয়া তামাম পিছলা আৰু এজন আহি আছে থাপা বুলি ক'ব লাগিব তাক থাপা কাৰণ সি কি না ডিব্ৰুগড় কি আছিলে এইটো গৈ থকাটো নহয় কোনটো অভাৰ ব্ৰিজত সি গৈ থাকে গৈ থাকে আৰু নহয় আমাৰ মোহনবাৰী ফ্লাইঅভাৰত গৈ থাকে ঠিক আছে আৰু এয়া ভাই এটা আহিল ইয়াৰ বুলেটটো এয়া কেনেকুৱা লাগিছে দেখি চবে লাইক কৰিব কমেণ্ট কৰিব ভাল লাগিলে আজি বহুত আহি ইয়াতে আৰু অলপ নদী দেখাব লগা আছে লাষ্ট দেখাই দিওঁ ৰাইজক ইউটিউবাৰ হৈ গ'ল বাই বাই হেপী জাৰ্ণি ফ্ৰম বাই বাই কেতিয়াবা লগ পাম আকৌ আহিম আমি আমাৰ লগৰ আছিল ইয়াৰে ওচৰৰে মানে কোৰামৰ টি ষ্টেটৰ ওচৰতে আমাৰ পাৰ্টনাৰ এজন তো কেতিয়াবা আহিলে আকৌ লগ ধৰিম আজিৰ কাৰণে একদম মানে বাই বাই গাইজ আমি এতিয়া ঘৰ গৈ আছোঁ আৰু এতিয়ালৈকে ঘৰ পোৱা নাই আৰু আহোঁতে আমাৰ বহুতো দেৰি হ'ল কাৰণ আহোঁতে আপোনালোকক কৈছিলোঁ আমি আহি থকা সময়তে বহুত ঠাইত বৰষুণ পালোঁ তো সেইকাৰণে আমি কণ্টিনিউ আহিব নোৱাৰিলোঁ আৰু বাটত বৰষুণ পোৱাৰ কাৰণে ৰখি আহিলোঁ আৰু আহোঁতে দেৰি হ'ল আমি যিটো ঠাইত আহিম বুলি কৈছিলোঁ কোৰামৰ টি ষ্টেট এতিয়া আমি ঘৰ গৈ আছোঁ আৰু ৰাতি হ'ল আন্ধাৰ হ'ল গৈ আছোঁ বাট আমি ঘৰ পাই আৰু বন্ধুসকল আপোনালোকে এনেকুৱা আমাৰ ব্লগছবোৰ চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে যদি আপোনালোকে আমাৰ চেনেলটোৰ ভিডিঅ'বোৰ চাই ভাল পায় বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰিলে আমি যেতিয়া এনেকুৱা ব্লগছবোৰ ভিডিঅ' আপলোড দিম তেতিয়া আপোনালোকে এনেকুৱা আমাৰ ব্লগছবোৰ চাই থাকিব পাৰিব আমি এতিয়া ঘৰ গৈ আছোঁ আৰু ৰাতি হ'ল আপোনালোকে গম পাইছে নিশ্চয় ভিডিঅ'টো চাই পেলাই আমি এতিয়া ৰাতি হ'ল আৰু ঘৰত গৈ আছোঁ আৰু যেতিয়া আমি ঘৰত গৈ পাওঁ তেতিয়া আপোনালোকক ঘৰ গৈ পালোঁ বুলি পেলাই এটা মানে ভিডিঅ' বনাই দিম আৰু
এতিয়া আমাৰ ঘৰ পাবৰ কাৰণে অলপ বেছি দূৰ আছে, সেইকাৰণে আমি ইমান দীঘলীয়া ব্লগ নবনাওঁ। আমি এতিয়া ঘৰ গৈ আছোঁ আৰু যেতিয়া ঘৰ গৈ পাম তেতিয়া আপোনালোকে এটা ভিডিঅ' বনাই এই মানে লাষ্ট সময়ত বনাই দিম আৰু ভিডিঅ' এটা ওলাই আমি ঘৰ পালোহি বুলি। ত' চাই থাকক আপোনালোকে, আমি এতিয়া ঘৰ গৈ আছোঁ।